ডিমা হাছাও NCHAC অটোনমাস কাউন্সিলৰ নিৰ্বাচন হ'ব। সেই নিৰ্বাচনত ডিমা হাছাওবাসীক হালালি প্ৰগ্ৰেছিভ ৱেলফেয়াৰ ছ'চাইটি ফালৰ পৰা এটা আহ্বান আছে। নিজৰ ভৱিষ্যত, ৰাইজৰ ভৱিষ্যত, জিলাখনৰ ভৱিষ্যত, জাতি জনগোষ্ঠীৰ ভৱিষ্যত চাই লৈ নিজৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰক। এই ভোট আপোনাৰ কাউন্সিল তথা আপোনাৰ ৰাইজৰ, আপোনাৰ দেশৰ বা অসমৰ পাহাৰীয়া ৰাইজৰ উন্নতিৰ হকে হয়। সেয়ে এই ভোট অথলে যাব দিব নালাগে। আৰু লগতে আমাৰ হালালি প্ৰগ্ৰেছিভ ৱেলফেয়াৰ ছ'চাইটিৰ পৰা এইটোৱে আহ্বান যে এই ভোটৰ কেম্পেইনৰ সময়ত বহুতো কিবা কিবি হোৱা শুনিছোঁ, আৰু সেইটো পাৰ্টীৰ মাজত কোনো ঝগৰা কাজিয়া হ'ব নালাগে, চৰকাৰী সম্পত্তি নষ্ট কৰিব নালাগে। আৰু ভোট দি জয়যুক্ত হোৱাসকলক আমাৰ ফালৰ পৰা এটাহে আহ্বান আছে, তেওঁলোকে ৰাইজৰ আৰু তেওঁলোকে সংগঠনৰ, তেওঁলোকে আমাৰ ভাষা সংস্কৃতিৰ উন্নতিৰ কাৰণে কাম কৰি যাব লাগে। আৰু ইয়াতে আমাৰ এটা আহ্বান আছে। সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 3 দিন ডিমা হাছাওত থাকি কেম্পেইন কৰি গুচি গ'ল, কিন্তু সেই কেম্পেইনত কোনো ঠাইতে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, ভাৰত চৰকাৰ, অসম চৰকাৰ, ডিমা হাছাও ডাউগাৰ দুটা মাজত যিটো চুক্তি 2008 চনৰ 12 চনৰ 8 অক্টোবৰত চুক্তি হৈছিলে দিল্লীত, সেইটো আজি কপতি কোনো ইমপ্লিমেণ্টেশ্যন বা ৰূপায়ণ হোৱা নাই। সেই ৰূপায়ণৰ হকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো এটা নোকোৱাত DHD তথা DHD বা হালালি প্ৰগ্ৰেছিভ ৱেলফেয়াৰ ছ'চাইটিয়ে ইয়াৰ ওপৰত দুখ প্ৰকাশ কৰিছে। সেয়েহেতু যোৱা 10 বছৰত কোনো মেমৰেণ্ডাম অফ ছেটেলমেণ্টত DHD বা DHD ইয়াৰ কোনো পুনৰ ৰিহেবিলিটেশ্যন হোৱা নাই। সেয়েতো আমি